সকলোকে পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি পিছফাল মানে বেকগ্ৰাউণ্ড দেখিছে খুব ধুনীয়া হেউজিয়া ফুলৰ মাজত আৰু বিশেষকৈ এইটো ফুল বহুত ধুনীয়াকৈ ফুলি আছে আৰু এইটোৰ নাম হৈছে লিলিয়া আৰু সেইফালেও আছে এইবোৰ খুব ধুনীয়া So মই ভাবিলো যে মই আজি ভিডিওটো মোৰ বাগিচাখনৰ পৰাই মানে মোৰ ফুলৰ পৰাই আৰম্ভ কৰো আৰু ভাল লাগে আৰু বিশেষকৈ মই ইয়াত এনেদৰে কিয় থৈছো কাৰণটো হৈছে আমাৰ এই ঘৰৰ এইকেটা এই হাগেটা দেখিছে এই হাগেটাৰ কাৰণে এনেদৰে ৰাখিব লগা হৈছে নহলে যদি বাৰান্দাৰ তলত থৈ দিও তেতিয়াহলে গোটেই পাতবোৰ ইয়াতে খাই পেলাই একেবাৰে লথঙা কৰি পেলাই তেনেকুৱা বহুত কেডাল কৰিছে আৰু তেতিয়াৰ পৰা সকলোবোৰ ইয়াতে এনেকৈ তুলি থৈ দিব লগা হৈছে অকমান ঠেকাঠেকি হৈছে তথাপি উপায় নাই আৰু বচাবৰ বাবে এনেদৰে ৰাখি থৈ দিছো আৰু আজি মই আপোনালোকক হাঁহৰ মাংস ৰেচিপি এটা শেয়াৰ কৰিম মানে মই কেনেদৰে হাঁহৰ মাংস বনাও এইখিনি আপোনালোকক দেখাম আৰু আজি বহুত কিবা কিবি আছে আজি আলহীও আহি আছে ঘৰলৈ মানে বাইদেউহত বহুত দিন হ'ল আহা নাছিলে সো আজি আহিব আৰু আজি সানডে যেতুকে ইফালে দেউতাকো মাতিছো বাবাকো মাতিছো গোটেইখিনি আহিব আৰু আজি এটা বিশেষ দিন এই কাৰণে কৈছো কিয়নো মোৰ ভণ্টিৰ আজি জন্মদিন মানে মোৰ সিস্টাৰ আপোনালোকে দেখিছে নিবেদিতা শৰ্মা সো আপোনালোকে তাইক আশীৰ্বাদ কৰিব যাতে তাই আহিবলগীয়া দিনবোৰ ভালকৈ পাৰ হওক সুখৰ হওক এটি সাকসেসফুল লাইফ তাইৰ হওক আৰু ময়ো তাইক আশীৰ্বাদ কৰিছো তাই যাতে আগুৱাই যায় এইখিনি আৰু ভগৱানক প্ৰাৰ্থনা কৰিছো তাই যেন সদায় সুখত থাকে আপোনালোকে আশীৰ্বাদ কৰিব আৰু তাইৰ কাৰণে এটি কেক বনাম আৰু লগতে মোৰ ভাগিনটোৰ বাবেও আহিছে বহুত দিনৰ মূৰত গতিকে আজি কেকো বনাম গতিকে সকলোবোৰ অকমান দেখাই যাম স্পেশালি মই হাঁহৰ মাংসটো মই দেখাম গোটেইখিনি ৰেচিপি আৰু বাকিখিনি অকমান দেখাই যাম গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব আৰু ভিডিওটোৰ ৰেকৰ্ড কেনেকুৱা পাই জনাব নাপাহৰিব এতিয়া বেছি কথা নকওঁ পাকঘৰত আছে বহুত কাম আদা নহৰু এইবোৰ চালাব লগা আছে পিয়াজ বহুতখিনি যোগাৰ আছে যেনেকৈ মাংস তিনিবিধে হ'ব হাঁহৰ মাংস পঠাৰ মাংস আৰু চিকেন তিনিটাই আছে কাৰণ কোনোবাই হাঁহৰ মাংস নাখায় কোনোবাই পঠাৰ মাংস নাখায় সেইভাবে গোটেইখিনি কৰা গৈছে সো পঠাৰ মাংস আৰু চিকেন এইবোৰ দেখাই নাথাকো এইবোৰ প্ৰতিদিনে খোৱাই যায় বনাই যায় কিন্তু হাঁহৰ মাংসটো স্পেশালি আৰু মই খুব ভাল পাওঁ হাঁহৰ মাংস সঁচা ক'ব গ'লে আৰু সেইকাৰণে আজি ময়ে বনাম সো চাই থাকিব শেষলৈকে আৰু আপোনালোকক কিছু আমাৰ পিছত লগ পাই আছো সকলোবোৰ যোগাৰ কৰি ললো আৰু এয়া অমিতা কাটি লৈছো আৰু হাঁহৰ মাংসখন মই আজি অমিতাৰে বনাম আৰু এয়া আদা নহৰু জলকীয়াৰ পেষ্ট আৰু লগতে ইয়াত আছে হালধি নিমখ জিৰা গুড়া ধনিয়াৰ গুড়া মিট মছলা গৰম মছলা সকলোবোৰ আৰু কাটি থোৱা পিয়াজ এতিয়া কেৰাহী বহাই দিছো তেল দি দিছো আৰু এতিয়া পিয়াজ কিনিও দি দিলো এতিয়া এইখিনি অকমান সময় ৰঙচুৱা হোৱালৈকে ভাজি থাকিম অকমান পিয়াজৰ কালাৰটো চেঞ্জ হোৱাত মই সোৱাদ অনুসৰি নিমখ হালধি দি দিলো আৰু এতিয়া মই ইয়াতে এড কৰিম আদা নহৰু জলকীয়াৰ পেষ্টটো এতিয়া এইখিনি অকমান লৰাই ভাজি থাকিম এতিয়া ইয়াতে জিৰাৰ গুড়া এড কৰি দিছো আৰু এয়া মিট মছলা অকমান দি দিলো এতিয়া আকৌ লৰাই ভাজিম গোটেইখিনি মছলা ভজা হোৱাৰ পিছত মই এতিয়া মাংসখিনি এড কৰিম ইয়াতে আৰু এয়া হাঁহৰ মাংস কিনা হাঁহৰ তলৈকে মহ বুলি কয় গতিকে আজি তেনেকুৱাই অৱস্থা হৈছে আৰু গোটেইখিনি দি দিছো আৰু মাংসটো অকমান সৰুকৈ কাটি লৈছিলো যাতে মাংসটো সোনকালে সিজে আৰু এয়া কাটি থোৱা অমিতা এইখিনিও মই ইয়াতে দি দিছো আৰু গোটেইখিনি এতিয়া ভাজি থাকিম ঢাকনি লগাই মাংসৰ কালাৰটো চেঞ্জ হৈ আহিছে আৰু এয়া দেখিছে তেলবোৰো উঠি আহিছে আকৌ মাংস নিসিজালৈকে ঢাকনি লগাই ভাজি থাকিম এয়া তেলবোৰ উঠি আহিছে আৰু দেখিবলৈ বহুত ধুনীয়া হৈছে আৰু খাবলৈ চাগে বহুত টেষ্টি হ'ব হাঁহৰ মাংস আৰু এইফালে পঠাৰ মাংস একেবাৰে অৱস্থা বেয়া হৈ আছে নাচাব এইফালে এখন বনাইছে মায়ে পঠাৰ মাংস আৰু এইবোৰ দাইল সবজি সকলোবোৰ ৰেডি এতিয়া হাঁহৰ মাংস আৰু চিকেনৰখন আছে সেইখন হ'লে আমাৰ পিকনিকটো খাবলৈ ৰেডি এতিয়া এইখিনি সোনকালে হোৱা কৰি লওক তাৰপাছত আপোনালোকক লগ পাই আছোঁ আৰু লগতে হাঁহৰ ৰেচিপিটো চাই থাকিব মই ইয়াত ঢাকনি লগাই দিছোঁ ঢাকনি লগাই মই ভাজি থাকিম
আৰু আজি মই প্ৰথমবাৰৰ বাবে হাঁহৰ মাংস বনাইছোঁ আগত মায়ে বনাইছিলে মানে মোৰ শাহু মায়ে আৰু মাৰ পৰা শিকি লৈছোঁ চ' আজি ট্ৰাই কৰিলোঁ আৰু সেই ভাবিলোঁ আপোনালোকৰ ওচৰতো শ্বেয়াৰ এয়া তেলবোৰ ওপৰলৈ উঠি আহিছে এতিয়া ইয়াত মই পানী এড কৰিম আৰু গৰম পানী লৈছোঁ আৰু যিমানখিনি লাগে সেই অনুপাতে পানীটো দিছোঁ আৰু এতিয়া এইখিনি অকণমান লৰাই উতলিবলৈ দিম এতিয়া ঢাকনি লগাই দিছোঁ আৰু এয়া আমাৰ হাঁহৰ মাংস হৈ গ'ল এয়া খুব ধুনীয়াকৈ উতলিছে এতিয়া অকণমান ধনিয়া পেলাই দিম ধনিয়াৰ পাত আৰু এতিয়া হাঁহৰ মাংস আমাৰ ৰেডি বনাই আছে ভিনদয়ে আমাৰ ব্ৰইলাৰ মাংসখন কেনেকুৱা হ'ব আজি মাংসটো আজি মাংস বঢ়িয়া হ'ব চিকেন গ্ৰেভি ভালকৈ পৰটা আহিছেনে আৰু মাংস দিছেনে তাতে হয় মাংস পুৰা ধোঁৱা ওলাইছে ন আৰু চৌকাৰ জুইৰ মাংসৰ টেষ্টে বেলেগ হ'ব আজি এইখন কিন্তু স্পেচিয়েল এইখন বেছি সোৱাদ হ'ব যেন লাগিছে মোৰ কাৰণ এটা কথা আছে ন গেছৰ জুই আৰু চৌকাৰ জুই সেয়াটা কিন্তু পাৰ্থক্য আছে হয়নে এতিয়া আজি মজা হ'ব আৰু মোৰ মিষ্টাৰে মানে মোৰ পৰম স্বামী দেৱতা এইবোৰ যোগাৰ কৰি দিছে গোটেইখিনি খুব ধুনীয়াকৈ আয়োজন কৰিছে মানে পিকনিকটো আমাক মানে ঘৰতে খোৱালে আজি আৰু এতিয়া হৈ লওক এইখিনি বনাই আছোঁ তাৰপাছত খাম আৰু আজি স্পেচিয়েল কেকো বনাব আছে আজি মানে চাৰিওফালে খোৱায়ে আয়োজন এতিয়া এটা কাকুৰ কাৰণে যাব কেক এটা যাব মোৰ চিষ্টাৰৰ বাৰ্থডেৰ কাৰণে গতিকে দুটা কেক মই বনাব লাগিব চ' চাই থাকিব শেষলৈকে আৰু খোৱাৰ টাইমততো দেখামেই বাৰু পুৰা একদম জোখত গোটেইখিনিয়ে বহুত টেষ্টি হৈছে চিকেন গ্ৰেভি একদম মাতিব পাৰে আমাৰ পিকনিকৰ ৰান্ধনি দুপৰীয়া ৰন্ধা শেষ হৈ গ'ল আৰু এতিয়া মোৰ থালিত আছে ভাত কঠাৰ মাংস হাঁহৰ মাংস চিকেন গ্ৰেভি গাজৰ আৰু বিন ভাজি দাইল আৰু চব্জি আছে কিন্তু সেইখিনি মই নলালোঁ এতিয়া মই এইখিনি গৰমে গৰমে খাই লওঁ তাৰপিছত লগ পাই আছোঁ খোৱা লোৱা সকলো শেষ আৰু এতিয়া মই কেকৰ বাবে প্ৰস্তুতি চলাই আছোঁ কেকটো বনোৱা হৈ গ'ল মানে বেক হোৱাৰ পিছত মই লেয়াৰত কাটি এনেদৰে ক্ৰীমবোৰ লগাই দিছোঁ আৰু এতিয়া দুটা কেকে মই বনাম চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু শেষত কেকৰ ডিজাইনকেইটা কেনেকুৱা হৈছে মোক কমেণ্ট ছেকশ্যনত জনাই দিব প্ৰথম কেকটো বনোৱা হৈ গ'ল আৰু এইটো কেক যাব কাকুহঁতৰ ঘৰলৈ মানে আধা যাব আধা আমি ঘৰতে খাম এতিয়া চাহৰ লগত আৰু আধা তাইলৈকে দি পঠাম আৰু এয়া হৈছে ছেকেণ্ড কেক অৰ্থাৎ জুপিৰ বাৰ্থডে কেক বাবা আহি আছে সি লৈ যাব আৰু কেনেকুৱা হৈছে জনাব তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে তেনেহ'লে আজিলৈ এৰিছোঁ আকৌ এটি নতুন ভিডিঅ'ৰ এটা আপোনালোকৰ ওচৰলৈ আহিম ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ নমস্কাৰ Happy birthday to you Happy birthday to you